হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু আৱাৰ ইউটিউব চেনেল MBA Boys। আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এতিয়া আমি আহিছোঁ, ইয়াত দেখিছে জয়সাগৰ পুখুৰী আৰু জয়দৌল চাবলৈ আহিছোঁ। তো গেটত আমি টিকট কাটি ল'লোঁ, অনলাইন টিকট হৈছে। এতিয়া আমি যাই আছোঁ একেবাৰে জয়দৌলৰ ভিতৰলৈ। তো মই আহি পালোঁ একেবাৰে জয়দৌলৰ দুৱাৰমুখত। এয়া দেখিছে জয়দৌলৰ মেইন দৰ্জাখন। এই জয়দৌলটো এবাৰ হাতেদি লাৰি দিওঁ, বেলেগ এটা ফিল এটা আহিছে। এতিয়া আমি জয়দৌলৰ ভিতৰত যাম। চ' ভিতৰত কেনেকুৱা কি, চ' মোৰ লগৰজনে কেমেৰাটো ধৰি থাকিব। চ' গোটেইখিনি মই দেখাই আছোঁ ভিতৰত। এয়া দেখিছে ভিতৰত একেবাৰে আন্ধাৰ হয়। চ' চাউণ্ডবিলাক মোৰ অলপ ইক' হ'ব পাৰে। চ' গোটেইখিনি কেনেকুৱা মই দেখাইছোঁ, একদম ভিতৰলৈ মই যাই আছোঁ সোমাই কিনে। তো মোৰ ফ্ৰেণ্ডসকল, এতিয়া বলক আমি একেবাৰে জয়দৌলৰ ভিতৰলৈ আমি যাই আছোঁ। মোৰ লগত আহি থাকক। এয়া দেখিছে ইয়াতে মানুহ আহে, কিন্তু ইয়াতে লাইটৰ ব্যৱস্থা কৰা নাই। হয়তো আগতে থাকিব পাৰে, কিন্তু বৰ্তমান আমি লাইটত দেখিছে লাইটৰ বাল্ব এটা আছে, কিন্তু ইয়াত লাইটৰ একো ব্যৱস্থা কৰা দেখা নাই। চব দেখছে কি আছে, তলত চিৰি আছে। চ' মই দেখা নাছিলোঁ, অলপমান পৰিয়ে গ'লোঁ চিৰিত। চ' এতিয়া চিৰিবোৰ নামি আমি যাই আছোঁ আৰু আহি একদম মাজত। চ' মেইন যোনটো জয়দৌলৰ ভিতৰ ভাগ, এয়া দেখিছে আগতে হয়তো ইয়াত পূজা অৰ্চনা হৈছিল প্ৰাচীন কালত, কিন্তু বৰ্তমান ইয়াত কোনো ধৰণৰ পূজা অৰ্চনা নহয়। দেখিছে মোৰ মোবাইলটো লাইট ইনভাৰ্টাৰ আছে। তো ফ্ৰেণ্ডছ দেখিছে লাইট আহিলে, এয়া দেখিছে লাইট ইয়াতে দিয়া আছে। চ' লাইটটো আহি গ'ল। আপোনালোকে ভালে হ'ল, আমাৰ দেখাবৰ কাৰণে ভালে হ'ল। এই দেখিছে গোটেই ওপৰখনটো বাপৰে বাপ দেখাই নাপায়, কিমান ওখ ধৰিবই নোৱাৰি। ইয়াৰ তলত দেখিছে এইবাৰ দুটামান ফুল আছে। এটা পূজা অৰ্চনা হয়তো কৰা হয়, কিন্তু আমি এইটো গম নাপাওঁ, প্ৰথমবাৰ আহিছোঁ জীৱনত। চ' ইয়াৰে আপোনালোকে দৃশ্য দেখিছে বেৰবিলাক। চ' সম্পূৰ্ণ একদম পাৰফেক্ট। চ' আগৰ দিনত এনেকৈ বনাই, ইয়াতে চাকি বন্তি হয়তো জ্বলায়। চ' ইমান পাৰফেক্টকৈ বনাইছে। এইফালে এখন খিৰিকী আছে, এইফালে খিৰিকীখন কিন্তু বন্ধ, কিন্তু খিৰিকী থকা যেন হয়তো আগতে আছিল, হয়তো মাৰি দিব পাৰে, কিন্তু বৰ্তমান খিৰিকীখন বন্ধ আছে। ত' বেলেগ বিশেষ একো নাই। এইখিনি হয়তো আমি এতিয়া জয়দৌলৰ বাহিৰৰ ভাগটো, কাৰণ জয়দৌলৰ যিটো বাহিৰৰ ভাগ বহুতেই বেছি ধুনীয়া হয়। তাতে ধুনীয়া কিছুমান চিত্ৰ অংকন কৰা আছে, য'ত ৰজা মহাৰজাৰ গোটেইখিনি আপোনালোক চিত্ৰটোত একদম ধুনীয়াকৈ শিলত খোদিত কৰা আছে। চ' এতিয়া আমি জয়দৌলৰ একেবাৰে বাহিৰৰ ভাগত যাম, আৰু তাতে আপোনালোক মই গোটেইখিনি দেখাই আছোঁ একদম ডিটেইলত। চ' ভিডিঅ'টো আপোনালোকে চাই দিব। জয়দৌলৰ ভিতৰৰ পৰা আমি ওলাই আহিলোঁ। বহুতেই বেছি আন্ধাৰ আছিল, মই পৰিবলৈ ওলাইছিলোঁ, কিন্তু মোৰ ফ্ৰেণ্ডজনে ধৰি ল'লে লগতে। ঠিক মুহূৰ্ততে লাইটটো আহি গ'ল। চ' লাইট আমি যেতিয়া গৈছিলোঁ লাইটটো নাছিল। চ' এতিয়া আমি যাই আছোঁ জয়দৌলৰ বাহিৰৰ যোনটো গোটেই একেবাৰে বাহিৰৰ ভাগটো দেখিবলৈ। এইটো আপোনালোকে হয়তো দেখিছে, দেখিছে পখিলা উৰি আছে, আৰু লগতে এইটো দেখিছে, এইটো প্ৰাচীন এনে কথামতে এইটো ইয়াতে পূজা অৰ্চনা হৈছিল বুলি কৈছে, কিন্তু বৰ্তমান এইটো বন্ধ কৰি থোৱা হৈছে। মই বিশেষ সেনেকৈ গম নাপাওঁ, কিন্তু বাকী ক'তো এনেকৈ লিখাও নাই। চ' এতিয়া মই বেলেগ বৰ্ণ নকৰোঁ। চ' মই এতিয়া দেখাম একেবাৰে জয়দৌলৰ যিখিনি দেখিছে, জয়দৌলটোৰ গোটেই বাহিৰত ধুনীয়া ধুনীয়া একদম চিত্ৰ গোটেই বেৰখনত অংকন কৰা আছে। চ' মই সেইবিলাক দেখাবলৈ আপোনাক লৈ যাই আছোঁ। আপোনালোকক হয়তো মই ভিডিঅ'টোত অলপ চিনেমেটিক শ্বট কিছুমান দি দিছোঁ, যাতে গোটেই মই ভিডিঅ'ৰ কাৰণে গোটেই দেখুৱাটো সম্ভৱ নহয়। এয়া দেখিছে মই কিছুমান শ্বৰ্টছৰ দ্বাৰা মই গোটেইখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিম। চ' এতিয়া মই যাম, আমি দুজনে, আৰু মোৰ দুজন তাতে আছে। আমি এতিয়া যাম জয়দৌলৰ একদম নিচে কাষত লাগি থকা জয়সাগৰ পুখুৰীলৈ। চ' বহুত ইতিহাসৰ পাতত বহুত শুনিছিলোঁ জয়সাগৰ পুখুৰীৰ কথা। চ' এতিয়া আমি যাম, এই কাষত দেখিছে জয়সাগৰ পুখুৰী। চ' জয়সাগৰ পুখুৰী পাৰলৈ যাম। চ' তাতে যাই কিনে আপোনালোক গোটেইখিনি ভিডিঅ'টো চাই দিয়ক, গোটেইখিনি কথা মই তাতে যাই কৈ আছোঁ। ত' বন্ধুসকল, আপোনালোকে হয়তো দেখিলে যে মই একেবাৰে জয়দৌলৰ ভিতৰলৈ গ'লোঁ।
আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই বনোৱাই দেখিছে জয়দৌল। চ' জয়দৌলৰ গোটেই ভিতৰলৈ যাই কিনে আপোনাক গোটেইখিনি মই দেখাই দিলোঁ। চ' বেলেগ আৰু সেনেকুৱা দেখাব লগা নাই। চ' এতিয়া জয়দৌলৰ একদম নিচে একদম গাত লাগি থকা স্বৰ্গদেউ ৰুদ্ৰসিংহই আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত এটা পুখুৰী খান্দিছিল, যিটো পুখুৰীক বৰ্তমান জয়সাগৰ আখ্যা দিয়া হৈছিল বহুত আগতে। চ' এই পুখুৰীটো এই দেখিছে, এইটো হ'ল জয়সাগৰ পুখুৰী। ত' জয়সাগৰ বুলি কয় ইয়াক। তো বন্ধুসকল, আপোনালোকক মই জয়দৌলৰ একদম ভিতৰৰ পৰা লগতে ইয়াত দেখিছে জয়সাগৰ গোটেইখিনি আপোনালোকক মই দেখালোঁ। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাইছে, আমাৰ MBA বয়জ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, একেবাৰে নাপাহৰিব। মই হাত জোৰ কৰি কৈছোঁ, আপোনালোকৰ ছাপোৰ্টৰ আমাক বহুতেই বেছি দৰকাৰ। আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু একেবাৰে ভিডিঅ'টো যদি আৰু বহুত বেছি ভাল পাইছে, চ' ভিডিঅ'টো এটা শ্বেয়াৰ এটা কৰি দিব। চ' আজিলৈ এইখিনিয়ে, আৰু নতুন নতুন ব্লগ ভিডিঅ' আপোনালোকে পাই থাকিব চেনেলটো। চ' গুড বাই।